পাহাৰৰ ওপৰৰ পৰা ৰাজাক নিজ হাতে ঠেলি দিছিল সোনমে। গুৱাহাটীৰ পৰা অনলাইন যোগে অৰ্ডাৰ কৰিছিল হত্যাত ব্যৱহৃত দা। এজন টুৰিষ্ট গাইডে দেখিছিল সকলোবোৰ। টুৰিষ্ট গাইডক বাধা দি সোনমেই পাহাৰলৈ লৈ গৈছিল ৰাজাৰ হত্যাকাৰীক। বিবাহৰ মাত্ৰ 13 দিন পাছত পত্নীয়ে নিজ হাতেৰে মচি পেলালে শিৰৰ সেন্দুৰ। 13 দিনৰ পত্নীয়ে প্ৰেমিকৰে মিলি সুপাৰী কিলাৰৰ হতুৱাই হত্যা কৰিলে স্বামী ৰাজা ৰঘুবংশীক। পিতৃৰ ফেক্টৰীত কৰ্মৰত শ্ৰমিকৰ প্ৰেমত বলিয়া হৈ স্বামীক হত্যা সোনমৰ। অৱশেষত এটা ফোন কলেই উদঙালে সকলো ঘনঘোৰ ৰহস্য। জালত পৰিল ৰাজা ৰঘুবংশীৰ হত্যাকাৰী। 17 দিনে নিৰুদ্দিষ্ট সোনম উত্তৰ প্ৰদেশৰ এখন ধাবাত উপস্থিত হোৱাৰ পাছতে পৰিয়ালৰ সৈতে যোগাযোগ কৰি জালত পৰিল আৰক্ষীৰ। পৰ্যটকৰ বেশত ৰাজা সোনমৰ সৈতেই পাহাৰলৈ উঠি গৈছিল হত্যাকাৰী। এজন টুৰিষ্ট গাইডে দেখিছিল সকলোবোৰ। এলবাৰ্ট পেডেই নামৰ গাইডজনেই তেওঁলোকক শেষবাৰৰ বাবে দেখিছিল। পুৱা 10 বজাত মাওলাখাইত গাঁৱৰ অভিমুখে 3000 চিৰি বগাই যোৱা দম্পতীহালক দেখা পাইছিল এলবাৰ্টে। গাইডজনে তেওঁলোকৰ সৈতে যাব বিচাৰিছিল যদিও গাইডজনক বাধা দি সোনমেই হত্যাকাৰীক লগত লৈ উঠি গৈছিল পাহাৰৰ ওপৰলৈ। আগে আগে গৈছিল ৰাজা ৰঘুবংশী আৰু হত্যাৰ পৰিকল্পনাৰে পাছে পাছে খোজ পেলাইছিল পত্নী, প্ৰেমিক আৰু সুপাৰী কিলাৰে। তেওঁলোকৰ লগত 3জন মানুহ গৈ থকা এলবাৰ্টে তলৰ পৰাই দেখিছিল, যাক পৰ্যটক বুলি ভাবিয়েই এলবাৰ্টে বিশেষ গুৰুত্ব দিয়া নাছিল। আটাইকেইজনে হিন্দীতে কথা পাতি আগবাঢ়ি গৈ আছিল। এলবাৰ্টে কেৱল খাচী আৰু ইংৰাজী জানে বাবেই তেওঁলোকে কি কৈছিল বুজিব পৰা নাছিল। সেয়াই আছিল দুয়োকে শেষ দেখা। তাৰ পাছতে ৰহস্যজনকভাৱে সন্ধানী হৈ পৰিছিল সোনম আৰু ৰাজা। অৱশেষত যোৱা 2 জুনত ৰাজাৰ মৃতদেহ 10 খাৱৈৰ পৰা উদ্ধাৰ হৈছিল যদিও ৰহস্যজনকভাৱে সন্ধানী হৈ পৰিছিল সোনম ৰঘুবংশী। কিন্তু অৱশেষত 17 দিনৰ মূৰত সন্ধান ওলাল সোনমৰ। উত্তৰ প্ৰদেশৰ এখন ধাবাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সোনমক। কেৱল সোনমেই নহয়, প্ৰেমিকসহ মুঠ 4জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। বিবাহৰ পূৰ্বেই পিতৃৰ ফেক্টৰীত কৰ্মৰত ৰাজ কুশৱাহাৰে থকা প্ৰেমৰ সম্পৰ্কৰ বাবেই ৰাজাক হত্যা কৰা বুলি আৰক্ষীয়ে ইতিমধ্যে বহু ক্লু লাভ কৰিছে। উল্লেখ্য যে আজি শ্বিলঙলৈ অনা হ'ব সোনম ৰঘুবংশীক। শ্বিলঙত হ'ব ক্ৰাইম সিন ৰিক্ৰিয়েশ্যন। সোনমক ইতিমধ্যে 72 ঘণ্টাৰ ট্ৰানজিট ৰিমাণ্ডত লৈছে মেঘালয় আৰক্ষীয়ে। এতিয়া আৰক্ষীৰ জেৰাত হ'ব সোনমৰ কুকাণ্ডৰ পোষ্টমৰ্টেম। चारों आरोपी अभी इंदौर में ही हैं, इंदौर पुलिस का कमिश्नरेट में है और अभी लगातार इनसे इंटरोगेशन जो शिमला जो शिलोंग पुलिस है उनके द्वारा इंटरोगेशन किया गया था। 3 को अरेस्ट किया जाकर कल उनका ट्रांजिट रिमांड 7 दिन का लिया गया था और आज एक आरोपी और आ गया है जिसकी भी अरेस्टिंग हुई है। आज दिन में इसका मेडिकल कराया जाकर इसको पेश किया जाएगा और पेश कराने के बाद फिर यह शिलोंग की जो पूरी टीम है इन 4 आरोपियों को लेकर रवाना हो जाएगी। सर क्या 4 ही आरोपी के अभी और भी कुछ अभी जो इन्वेस्टिगेशन में जो उन्होंने पूरा बताया जो हमसे शेयर किया गया है केवल 4 ही आरोपी अभी फिलहाल जो इंदौर में जो थे 4 ही आरोपी उनको द्वारा बताया गया। आगे भी अगर वो कुछ ऐसा बताते हैं, चूंकि लगातार कोऑर्डिनेशन में फ्रॉम डे 1 से लगातार इंदौर पुलिस कमिश्नर के
डीसीपी राजेश त्रिपाठी सर लगातार उनके कोऑर्डिनेशन में लगातार कोऑर्डिनेशन चल रहा है, और अगर कोई और इनपुट देते हैं तो इंदौर पुलिस कमिश्नरेट पूरी उनकी सहयोग करेगी। अलग अलग लोकेशन पे लगातार टीमें सर आपकी जा रही हैं, चाहे शिलोंग पुलिस की जा रही हैं, कुछ एक महिला की भी बात आई थी, कोई महिला भी इसमें शामिल है? देखिए, अभी इस तरह की कोई बात तो फैक्ट सामने नहीं आया। जो सामने आया था वो इन 4 आरोपियों का आया था। इनको इंदौर पुलिस और शिलोंग पुलिस के द्वारा एक कंबाइंड सर्च ऑपरेशन चलाया जाकर चारों को हिरासत में लिया गया और अब इनकी गिरफ्तारी हो गई। कब तक सर इनको निकाला जाएगा? मुझे लगता है कि शाम तक टीम यहाँ से शिलोंग की पुलिस इनका जो ट्रांजिट रिमांड लेकर रवाना हो जाएगी। न्यूज डेस्क, অসম স্পন্দন।